নমস্কাৰ এআৰ হেল্প আসাম ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুনৰ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম আপোনাৰ যদি চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেন্তে কিন্তু এতিয়া আপোনালোকে ঘৰ নাপাব কাৰণ এতিয়া PMAYG অৰ্থাৎ প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পাৰ্মানেন্ট ৱেইট লিষ্ট প্ৰকাশ পাই গৈছে এইখন লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে বৰ্তমান আপোনালোকে চৰকাৰী ঘৰ নাপাব আৰু আপোনালোকে কি কৰিব লাগিব এই লিষ্টত নাম থাকিলে সবিশেষ মই আপোনালোকক জনাম গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব আৰু চেনেলত প্ৰথমবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো নিশ্চয় লাইক কমেন্ট শ্বেয়াৰ কৰিব তেনেহলে আপোনালোকে এতিয়া কেনেদৰে চেক কৰিব আপোনাৰ নাম এই লিষ্টত আছে নে নাই প্ৰথমে আপোনালোকে ruralassam.gov.in ত আহিব লাগিব মই লিংক দি দিম আপোনালোকক ডেসক্ৰিপচন বক্সত তাত ক্লিক কৰিলে আপোনালোকে এইখন ৱেবছাইটত আহি যাব তাৰ পাছত আপোনালোকে PMAYG পাৰ্মানেন্ট ৱেইট লিষ্টত ক্লিক কৰিব তললৈ আহি তাৰ পাছত আৰু তললৈ যাব গৈ পিনে ইয়াছুক পঞ্চায়ত ৱাইজ পাৰ্মানেন্ট ৱেইট লিষ্ট প্ৰায়োৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ তাত আপোনালোকে ক্লিক কৰিব ওকে কৰি দিব ওকে কৰাৰ পাছত বেলেগ এখন পেজ খুল খাই আহিব তাত আপোনালোকে নিজৰ ষ্টেট সিলেক্ট কৰি লব আসাম বুলি তাৰ পাছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছত মই নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিলো আপোনালোকে তাত উলাই লব নিজৰ ডিস্ট্ৰিক্টটো বিচাৰি পিনে তাৰ পাছত আপোনালোকে ব্লক সিলেক্ট কৰিব লাগিব আপোনালোকে নিজৰ ব্লক কি হয় সিলেক্ট কৰি লব ব্লক সিলেক্ট কৰাৰ পাছত আপোনালোকে নিজৰ গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰি লব আপোনালোকৰ পঞ্চায়তনো কত পৰে সিলেক্ট কৰাৰ পাছত আপোনালোকে এটা ক্যাপচা কোড আহিব হেতু আপোনালোকে টাইপ কৰিব লাগিব যদি হে ক্যাপচা কোডটো বুজি নাপায় আপোনালোকে তলত চাব এয়া চেঞ্জ কৰাৰ অপচন আছে ক্যাপচা কোড হেতু আপোনালোকে চেঞ্জ কৰি লব বেলেগ ক্যাপচা কোড আপোনালোকে বনাই লব পাৰিব আৰু শুদ্ধ ক্যাপচা কোডটো আপোনালোকে ধুনিয়াকে লিখি লব কিমান হয় মাইনাস প্লাস কৰি আপোনালোকে ক্যাপচাটো টাইপ কৰি পিনে প্লাস কৰিব বা মাইনাস থাকিলে মাইনাস কৰি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে একদম তললৈ স্ক্ৰল ডাউন কৰি পিনে আহিব এয়া চোৱা গোটেই লিষ্টখন উলাই পৰিলে আপোনালোকৰ পঞ্চায়তৰ কিমান মানুহ ৱেইট লিষ্টত আছে কিমানে ঘৰ লাভ নকৰিব সেই ৱেইট লিষ্টটো আপুনি আপোনাৰ নিজৰ ফোনত এনেদৰে ডাউনলোড কৰি ল'ব পাৰিব যদিহে আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহলে আপোনালোকে ওপৰত যাব এয়া চোৱাক সাবমিট ডাউনলোড এক্সেল আৰু ডাউনলোড PDF ডাউনলোড PDF ত আপোনালোকে ক্লিক কৰি লব ডাউনলোড PDF ত ক্লিক কৰাৰ লগে লগে ডাউনলোড হোৱাৰ লগে লগে আপোনালোকে বেলেগ এখন পেজত ডাইৰেক্ট গুচি যাব এয়া চোৱাক ৰিপোৰ্ট কেটেগৰী ওয়াইজ ভেৰিফিকেশনৰ যেটো পেজ আছে হেতু উলাই পৰিব ইয়াতে আপোনালোকে চাই লব পাৰিব আপোনালোকৰ নিজৰ ঘৰৰ বা গাঁৱৰ কোন সকল মানুহ ৱেইট লিষ্টত আছে কোন সকলে ঘৰ নাপাব আৰু যি সকলৰ নাম এই ৱেইট লিষ্টত আছে তেওঁলোকে নিজৰ পঞ্চায়ত প্ৰতিনিধিৰ লগত যোগাযোগ কৰক তেতিয়াহে আপোনালোকে ঘৰ লাভ কৰিব ধন্যবাদ